আজি আমি কেইটিমান অতি দৰকাৰী জিকে আনিছোঁ। এয়া প্ৰথমতে অসমৰ গাতে লাগি থকা এখন বিদেশী ৰাষ্ট্ৰ হ'ল ভূটান, আনখনৰ নাম কি? আপোনালোকে নিশ্চয় জানে, বাংলাদেশ। নাম্বাৰ 2, অসমত থকা মুঠ গাঁৱৰ সংখ্যা কিমান? ইয়াৰ সঠিক উত্তৰটো হ'ব 26,395খন। 3 নম্বৰ প্ৰশ্নটি হ'ল অসমৰ কোনখন জিলাত জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক? ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব ধুবুৰীত। নাম্বাৰ 4, অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ একেবাৰে কম? ইয়াৰো সঠিক উত্তৰটো হ'ব ধুবুৰীত। 5 নম্বৰ প্ৰশ্নটি হ'ল অসমৰ কোন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি? ইয়াৰ সঠিক উত্তৰটো হ'ব কামৰূপ মহানগৰ। আনহাতে 6 নম্বৰ প্ৰশ্নটি হ'ল অসমৰ কোনটো জিলা সকলো জিলাতকৈ ডাঙৰ? ইয়াৰ সঠিক উত্তৰটো হ'ব কাৰ্বি আংলং জিলা। 7 নম্বৰ প্ৰশ্নটি হ'ল অসমৰ কোনটো জিলা আটাইতকৈ সৰু? ইয়াৰ সঠিক উত্তৰটো হ'ব মাজুলী। 8 নম্বৰ প্ৰশ্নটি হ'ল অসমত সৰ্বপ্ৰথম কোনে বুৰঞ্জী লিখা আৰম্ভ কৰিছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব আহোমসকলে। 9 নম্বৰ প্ৰশ্নটি হ'ল আহোমসকলে অসমত কেতিয়া আহে? আপোনালোকে নিশ্চয় জানে, 1228 খ্ৰীষ্টাব্দত। 10 নম্বৰ প্ৰশ্নটি হ'ল আহোমসকলে অহাৰ আগতে অসমত কোনে ৰাজত্ব কৰিছিল? আহোমসকলে অহাৰ আগতে অসমত কোচ ৰজাসকলেই ৰাজত্ব কৰিছিল। নাম্বাৰ 11, আহোমসকলৰ পিছত অসমত কোনে ৰাজত্ব কৰিছিল? আপোনালোকে নিশ্চয় জানে, আহোমসকলৰ পিছত ইংৰাজসকলে অসমত ৰাজত্ব কৰিছিল। 12 নম্বৰ প্ৰশ্নটি হ'ল আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব আহোমসকলে অসমত 600 বছৰ ৰাজত্ব কৰিছিল। অসম কেতিয়া ইংৰাজৰ অধীনলৈ যায়? 1826 চনত অসম ইংৰাজৰ অধীনলৈ যায়। 14 নম্বৰ প্ৰশ্নটি হ'ল আহোমৰ একেবাৰে শেষৰজন ৰজা কোন আছিলে? ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব পুৰন্দৰ সিংহ। নাম্বাৰ 15, অসমৰ ৰাজধানী কেতিয়া শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব 1973 চনত। আনহাতে 16 নম্বৰ প্ৰশ্নটি হ'ল আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? আপোনালোকে নিশ্চয় জানে, আহোম ৰাজ্য চুকাফাই প্ৰতিষ্ঠা কৰিছিল। 17 নম্বৰ প্ৰশ্নটি হ'ল বিখ্যাত ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? 1826 চনত। এই 1826 চনতে ইয়াণ্ডাবু সন্ধিৰ ফলতেই আমাৰ অসম ইংৰাজৰ অধীনলৈ গুচি গৈছিল। 18 নম্বৰ প্ৰশ্নটি হ'ল চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? বীৰপালে। 19 নম্বৰ প্ৰশ্নটি হ'ল কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? বিশ্বসিংহ। 20 নম্বৰ প্ৰশ্নটি হ'ল ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী কোন আছিল? ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব গোমধৰ কোঁৱৰ। 21 নম্বৰ প্ৰশ্নটি হ'ল কেতিয়া পিয়লি বৰুৱা আৰু মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল? ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব 1858 চনত। 22 নম্বৰ প্ৰশ্নটি হ'ল অসম আন্দোলন কিয় হৈছিল? অসমৰ পৰা বিদেশী নাগৰিকক খেদি পঠিওৱাৰ বাবেই অসম আন্দোলন হৈছিল। 23 নম্বৰ প্ৰশ্নটি হ'ল অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? খৰ্গেশ্বৰ তালুকদাৰ। 24 নম্বৰ প্ৰশ্নটি হ'ল ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ল ৰঞ্জিত বৰপূজাৰী। 25 নম্বৰ প্ৰশ্নটি হ'ল ভাষা আন্দোলন কেতিয়া হৈছিল? ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ল 1960 চনত। 26 নম্বৰ প্ৰশ্নটি হ'ল অসমত কেতিয়া অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে ঘোষণা কৰা হয়? ইয়াৰে সঠিক উত্তৰটো হ'ব 1961 চনত। 27 নম্বৰ প্ৰশ্নটি হ'ল অসমত কেতিয়া বাংলা ভাষাৰ প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰে একেবাৰে সঠিক উত্তৰটো হ'ল 1830 চনত। 28 নম্বৰ প্ৰশ্নটি হ'ল অসমৰ প্ৰথম হাইস্কুল ক'ত স্থাপন কৰা হৈছিল? ইয়াৰে সঠিক উত্তৰটো হ'ব শিৱসাগৰ জিলাত। 29 নম্বৰ প্ৰশ্নটি হ'ল প্ৰথম অসমীয়া সংবাদ পত্ৰ অৰুণোদয় কেতিয়া প্ৰকাশিত হৈছিল? ইয়াৰে একেবাৰে সঠিক উত্তৰটো হ'ব 1846 চনত। জোনাকীৰ প্ৰথম প্ৰকাশ হৈছিল কেতিয়া? ইয়াৰে সঠিক উত্তৰটো হ'ব 1889 চনত
জোনাকীয়ে প্ৰথম প্ৰকাশ পাইছিল। 31 নম্বৰ প্ৰশ্নটি হ'ল অ, ভা, উ, হা, হৰ সম্পূৰ্ণ নামটো কি? ইয়াৰ সম্পূৰ্ণ নামটো হ'ব অসমীয়া ভাষা উন্নতি সাধিনী সভা। 32 নম্বৰ প্ৰশ্নটি হ'ল অসমত কেতিয়া প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰে একেবাৰে সঠিক উত্তৰটো হ'ব 1990 চনত অসমত প্ৰথমবাৰৰ কাৰণে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল। 33 নম্বৰ প্ৰশ্নটি হ'ল প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক কোন আছিল? ইয়াৰে সঠিক উত্তৰটো হ'ব প্ৰমথেশ বৰুৱা। 34 নম্বৰ প্ৰশ্নটি হ'ল অসমীয়া বোলছবিৰ নিৰ্মাতা কোন আছিল? মানে অসমীয়া ভাষাৰ বোলছবিৰ প্ৰথম নিৰ্মাতা কোন আছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। 35 নম্বৰ প্ৰশ্নটি হ'ল প্ৰথম অসমীয়া গদ্য লেখক কোন আছিল? ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব ভট্টদেৱ। 36 নম্বৰ প্ৰশ্নটি হ'ল অসমীয়া বুৰঞ্জী লিখক কোন আছিল? হলিৰাম ঢেকিয়াল ফুকন। 37 নম্বৰ প্ৰশ্নটি হ'ল অসমীয়া ভাষাৰ প্ৰথম ডক্টৰেট কোন আছিল? ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব ডক্টৰ বাণীকান্ত কাকতি। 38 নম্বৰ প্ৰশ্নটি হ'ল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আমি সকলোৱে জানো। আৰু মহিলা সাহিত্যিকসকলৰ ভিতৰত মামণি ৰয়ছম গোস্বামীয়ে প্ৰথম অসমীয়া মহিলা সাহিত্যিক আছিল যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। 39 নম্বৰ প্ৰশ্নটি হ'ল সৰস্বতী সন্মান লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক কোন আছিল? ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব ডক্টৰ লক্ষ্মীনন্দন বৰা। 40 নম্বৰ প্ৰশ্নটি হ'ল ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা কোন? অচ্যুত লহকৰ। 41 নম্বৰ প্ৰশ্নটি হ'ল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা সাহিত্যিক কোন? মামণি ৰয়ছম গোস্বামী। মামৰে ধৰা তৰোৱাল গ্ৰন্থখনৰ কাৰণে তেখেতে জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছিল। 42 নম্বৰ প্ৰশ্নটি হ'ল বৰ্তমান অসম সাহিত্য সভাৰ সভাপতিগৰাকী কোন? কুলধৰ শইকীয়া। 43 নম্বৰ প্ৰশ্নটি হ'ল প্ৰথম অসমীয়া চুটিগল্পৰ লেখক কোন? ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আমি সকলোৱে জানো। 44 নম্বৰ প্ৰশ্নটি হ'ল ৰাষ্ট্ৰপতি সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকীৰ নাম কি? ইয়াৰ সঠিক উত্তৰটো হ'ব নলিনীবালা দেৱী। 45 নম্বৰ প্ৰশ্নটি হ'ল প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি আছিলে? ইয়াৰ সঠিক উত্তৰটো হ'ব প্ৰহ্লাদ চৰিত। ইয়াৰ লেখক আছিলে হেম সৰস্বতী। 46 নম্বৰ প্ৰশ্নটি হ'ল প্ৰথম অসমীয়া ভাষাৰ অভিধানৰ লেখক কোন আছিলে? ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব ডক্টৰ মাইলছ ব্ৰঞ্চ। 47 নম্বৰ প্ৰশ্নটি হ'ল অসমীয়া ভাষাৰ প্ৰথম হাস্যব্যংগ গ্ৰন্থ কোনখন আছিলে? ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা। 48 নম্বৰ প্ৰশ্নটি হ'ল অসমীয়া ভাষাৰ প্ৰথম কৃষি আলোচনীখনৰ নাম কি আছিলে? ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব আসাম কৃষক। 49 নম্বৰ প্ৰশ্নটি হ'ল অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতিগৰাকী কোন আছিল? ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব নলিনীবালা দেৱী। 50 নম্বৰ প্ৰশ্নটি হ'ল মিডনাইট চিলড্ৰেন এটি বিশ্ববিখ্যাত গ্ৰন্থ। ইয়াৰ লেখক কোন? ইয়াৰ সঠিক উত্তৰটো হ'ব সলমান ৰুশ্বদি। 51 নম্বৰ প্ৰশ্নটি হ'ল অসমীয়া ভাষাৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব ল'ৰা বন্ধু।